নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই যোৱাকালি গৈ অহা শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আৰু চৰাইদেউৰ ঐতিহাসিক ৰজা মহাৰজাসকলক য'ত মৃত্যুৰ পাছত স্থাপন কৰা হৈছিল, য'ত কবৰ পতা হৈছিল, মৈদামসমূহ সেইসমূহ দেখাম। আৰু ময়ো চালোঁ, বহুত ভাল লাগিল। আৰু তাৰে কিছু অংশ আপোনালোকলৈ মোবাইলত সাঁচতীয়াকৈ ৰাখি থৈছিলোঁ, যাতে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ, আপোনালোকক দেখাব পাৰোঁ। কেনেকুৱা পায় নাজানো, মই কিন্তু গৈ খুবেই ভাল পালোঁ। আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যিকণ দেখাব পাৰোঁ তাকে আপোনালোকে আগ্ৰহে আদৰি ল'ব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। চাওঁ মই সাঁচতীয়াকৈ ৰাখি থোৱা ভিডিঅ'সমূহ। এয়া আমি আহি আছোঁ এতিয়া চাবলৈ চৰাইদেউৰ মৈদামসমূহ। মৈদাম হৈছে এটা সমাধি ক্ষেত্ৰ। যেতিয়া আহোম ৰজা স্বৰ্গদেউ মৃত্যুৰ পাছত য'ত পুতি থোৱা হৈছিল, সেই ঠাইখিনিকে মৈদাম বুলি কোৱা হৈছিল। এই ওখ ওখ য'ত টিলাবোৰ দেখিছে, এইবোৰে হৈছে আহোমসকলক পুতি থোৱা, আহোম ৰজাবোৰক পুতি থোৱা সমাধি ক্ষেত্ৰ, মৈদাম। আৰু তাৰ ছাইডত যে আছে সেইবোৰ খালৰ গতে, পুখুৰীৰ গতে, সেই তাৰ পৰাই মাটিটো আনি ওপৰত দিয়া হৈছিল, তাৰ ওপৰত। আৰু সেইফালে পুখুৰীৰ গতে আছে, সেইবোৰৰ পৰা মাটিটো আনি আচলতে সেই ওখ ওখ ভেটি বনোৱা হৈছিল। প্ৰতিটো মৈদামৰ কিনাৰত তেনেকৈ পুখুৰী খনা হৈছিল, যাতে সহজতে মাটিটো তাত দিব পাৰে। পৰিৱেশটো বহুত ধুনীয়া, আপোনালোকে আহিবচোন চাবলৈ, বহুত নজনা কথা জানিব পাৰিব। ইয়াত বহুত কাহিনী আছে, ইমানবোৰ কাহিনী ময়ো নাজানো। আৰু এতিয়া আমি এইটো পাইছোঁ, এইটো এটা মৈদাম। আৰু ইমান ভাল লাগিছে। ইয়াৰ কিনাৰতো তেনেধৰণে পুখুৰী খনা হৈছে, যাতে তাৰ ওপৰত মাটিটো সহজতে দিব পাৰে। আৰু এইটো হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৈদাম, সমাধি ক্ষেত্ৰ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ। ভিতৰলৈ যাব পাৰি। আৰু তাৰ পৰা ওলাই আহিলোঁ, আৰু বহুত ডাঙৰ এৰিয়া, ডাঙৰ মৈদাম আছে। যোনবোৰ ৰজা আছিল, সেই ৰজাসকলৰ ল'ৰা ছোৱালী, সৰু সৰু মৈদাম আছে কিনাৰত। কিন্তু আহোম স্বৰ্গদেউ ৰজাসকলে 600 বছৰ ৰাজত্ব কৰিছিল। কিমান পুৰণি ভাবিছে। বহুত বতাহ, সেইকাৰণে মই মাতটো দিব পৰা নাই। পিছতে এইটো মোৰ ল'ৰা বৰ ভাল পাইছে। আমাৰ ঘৰটো ৰাস্তাৰ কাষতে কাৰণে মুকলি পাই বহুত ভাল পাইছে। আৰু এইটো হৈছে লক্ষী সিংহৰ মৈদাম।
তাৰ ওপৰত সৰুকৈ ঘৰ বনাই থোৱা আছে, য'ত তেনেকুৱা মৈদামবোৰৰ ওপৰত ঘৰ এটা বনাই থয়, সেইটোক কয় চৌচালি ঘৰ। এইটো হৈছে লক্ষীসিংহৰ মৈদাম মানে সমাধি ক্ষেত্ৰ। যোনবোৰ আৰু এটা ভাল মানে ধুনীয়া এলেকা আছিলে, সেইফালে আমি যাব নোৱাৰিলোঁ কাৰণ তাত কিবা কাম চলি আছে, যোৱাটো বন্ধ কৰি থোৱা হৈছে কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ, ময়ো চাব নোৱাৰিলোঁ। বহুত ভাল লাগিলে গৈ, আপুনিও আহিবচোন আপোনালোকো চাবলৈ, বহুত ধুনীয়া আৰু বহুত নজনা কথাও জানিব পাৰিব। ইয়াত কিতাপ পায় কিনিবলৈ, য'ত ইয়াৰ বিষয়ে লিখা থাকে। বহুত দেশ বিদেশৰ পৰা মানুহ আহে চাবলৈ। সোমোৱাৰ লগে লগে টিকট কটা হয় আৰু সেই টিকট কটা পইচাবোৰ আৰু ইয়াত চোৱা চিতা কৰা কাম চাম কৰা মানুহবোৰক দিয়া হয়, যাতে সেইবোৰ ভালকৈ সংৰক্ষণ কৰিব পাৰে। যোনবোৰ কৰ্ম কৰি আছে বা যোনবোৰে চাফ চিকুণ কৰি আছে, যোনবোৰে চোৱা চিতা কৰি আছে, সেইসকলে আচলতে পইচাৰ বিনিময়ত তেওঁলোকক আচলতে কামৰ বিনিময়ত পইচা দিছে আৰু সেইবোৰ পইচা ইয়ালৈ চাবলৈ অহা মানুহবোৰৰ পৰা লোৱা হয়, সেইকাৰণে টিকট। এতিয়া আমি তাৰ পৰা আহি কাৰেংঘৰ পালোহি। আহকচোন কাৰেংঘৰৰ পৰিৱেশটো দেখাম। এয়া হ'ল কাৰেংঘৰ আৰু চাওকচোন তাৰ পৰিৱেশটো ইমান ধুনীয়া, ফুল ৰুইছে, বহুত ভাল লাগিছে। চাৰিওফালে সেউজীয়া, ৰিম ৰিম বতাহ, সোমোৱাৰ লগে লগে মনটো ভাল লাগে। আহকচোন এতিয়া ভিতৰলৈ যাওঁ। এয়া হ'ল কাৰেংঘৰৰ ভিতৰৰ দৃশ্য। চাওকচোন খুঁটাবোৰ আগৰ দিনৰ মানুহবোৰে কি ধুনীয়াকৈ সজাই পৰাই লৈছিল, ধুনীয়া আকাৰ দিছে খুঁটাবোৰত, বেৰবোৰত, ভাবিলেই আচৰিত লাগে। আৰু এটা কথা গম পায়নে, ময়ো পঢ়ি পেলাইহে গম পাইছোঁ, আৰু যোনকেইজন মানুহে এই ঘৰটো বনাই বা ৰংঘৰ বা তেনেকুৱা ঘৰবোৰ বনাইছে ডাঙৰ ডাঙৰ, আৰু সেই সময়ত হেনো ৰজাৰ দিনৰ সময়ত সেইবোৰ আৰু দ্বিতীয়বাৰ মানে বনাব নোৱাৰে, ক'তো বনাব নোৱাৰে বা নকল কৰিব নোৱাৰে কাৰণে যোনজনে বনায় তেওঁক মাৰি পেলোৱা হৈছিল। এয়া একপি চেলফি। এয়া মোৰ হাজবেণ্ড ফটো উঠোৱাত ব্যস্ত। বহুত ধুনীয়া ধুনীয়া আকাৰ দিছে বেৰবোৰত। তাত ইকো হৈ যায় কাৰণে ডাঙৰ মাতটো ভাল নালাগে কাৰণে মই পিছত দি দিছোঁ। অয়া আমাৰ বৌ। চাওকচোন তলৰ দৃশ্যটো, ওপৰত আহিলোঁ। এতিয়া ৰ'ব আগফালে দেখাম, আগফালৰ দৃশ্যটো ওপৰৰ পৰা। সঁচাকৈ বহুত জানিব লগা কথা, জানিব লগা কথা আছে। আৰু এইটো কি জানো।
ভালকৈ নাজানো ময়ো। বহুত ডাঙৰ হিষ্টৰী আছে, ময়ো ভালকৈ পঢ়া নাই। চাওক ইমান ধুনীয়া পৰিৱেশ। তাত কিবা এটা লিখা আছিলে, কি লিখিছিলে? আহকচোন এতিয়া তললৈ যাওঁ। এয়া মোৰ ল'ৰা দৌৰি ফুৰিছে, তাক এই চিৰিবোৰত নিজে নামিব লাগে। খুব আমনি দিছে দেউতাকক। তিনিটা ষ্টৰপ আছে, এইটো এটা। তলখন গোটেই সেউজীয়া। বাপ আৰু বেটা খেলি আছে। সঁচাকৈ বহুত আকৰ্ষণ কৰে, সোমালে ওলাবলৈ মন নাযায়। পাজল লাগি যায়, কোনফালে ওলাইছিলোঁ কোনফালে সোমাইছিলোঁ, দিগদাৰ হৈ যায় বিচাৰিবলৈ। এইটো এটা। ল'ৰাই মোৰ লগত নাথাকে, দৌৰি ফুৰে। আৰু এক কপি ফটো উঠালোঁ দেহা। পৰা ওলাই আমি এতিয়া ৰংঘৰ যাম। এয়া চাওক, আমি পালোহি ৰংঘৰ। ৰংঘৰৰ চৌদিশটো বহুত ভাল লাগে। এয়া মোৰ বৌ আৰু মোৰ বৰ্জনা। চাওক ইমান ধুনীয়া পৰিৱেশ। ইয়াত ৰাতি হ'লে লাইট জ্বলাই দিয়া হয়, বহুত ধুনীয়া লাগে ৰাতিৰ পৰিৱেশটো। আৰু সৈদোপা হ'ল পদুম ফুল, তাত শ্বাৱাৰ লগাই থোৱা আছে। ৰাতি হ'লে বহুত ভাল লাগে। ৰংঘৰৰ বাকৰিত বুলি কয়। আগতে ৰজা মহাৰজাসকলে তাত ওপৰত বহি চাই, ইয়াত খেল পাতে, ম'হৰ যুঁজ আৰু ঢেৰ কিবা কিবি খেল পাতিছিলে, আৰু তাত বহি প্ৰদৰ্শন কৰে। বিহু আহি পালেহি ৰংঘৰৰ বাকৰিত বুলি কয়। বহুত ভাল লাগিছে চাওক। আৰু কিনাৰত ফুল, কিনাৰে কিনাৰে ফুল, মাজে মাজে ফুল। ওপৰৰ পৰা আৰু ভাল লাগিব চাগে। ৰ'ব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু ওপৰৰ পৰা দৃশ্যটো। ইমান ধুনীয়া লাগিছে চাওক। ফুলখিনি দেখাইছোঁ ৰ'ব। ডালিয়া হয়, কেইবাটাও কালাৰ আছে, বহুত ধুনীয়া লাগিছে। মাই গড, ছিঙি লৈ যাওঁ। এতিয়া যাওঁ বলক ওপৰলৈ। ওপৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক, তাৰ পৰা নামি আহি আমি তলাতল ঘৰ পালোঁহি।
তলাতল ঘৰত বেছি নুঘূৰিলোঁ কাৰণ ভৰিটো বহুত বিষাইছে আমি চাই গোটেইখন ঘূৰি ভৰিৰ বিষ চাই আহি আমি ঘৰ পালোহি 7টামান বজাত ঘৰ পালোহি আৰু বহুত ভাল লাগিল, বহুত এনজয় কৰিলোঁ, নজনা কথা জানিলোঁ। আপোনালোকেও গৈ চাব, ভাল লাগে। আৰু যিসকল গৈছে বাৰু তেওঁলোকে ভাল পাইছেই চাগে, আৰু যিসকল যোৱা নাই যাব, চাবগৈ ভাল লাগে। আৰু কি দেখাব পাৰিছোঁ ভিডিঅ'টোত নাজানো, কিন্তু যিখিনি দেখাইছোঁ তাতে মৰমেৰে আদৰেৰে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।